হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ সকলোৰে ভালেই আৰু মোৰো ভাল। আজি মই এটা বিশেষ দিনৰ কাৰণে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে নহয়, ৰাতিপুৱা শুই উঠাৰ পৰা মানে অলপ ভিডিঅ' বনাবলৈ থাকি গ'ল, কিন্তু মানে গা চা ধুই অহাৰ পিছৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' বনাবলৈ। আজি শুই উঠিয়ে মই গা চা ধুই কৰি মেলি আহি এতিয়া ৰুমত সোমাইছোঁ, কাপোৰ চেঞ্জ কৰিব লাগিব। আৰু আজি মানে দিনটোৰ বিশেষ আকৰ্ষণ কি হ'ব মানে হ'বলৈ গৈ আছে, কিন্তু আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এইটো এতিয়া মই বৰ্তমান ৰুমত আছোঁ আৰু এতিয়া মোৰ লগৰকেইটা কলেজলৈ যাবলৈ মানে চবেই ওলাই আছে, যাব লাহে ধীৰে। এদিও মানে অকল ছোৱালীয়ে মেকআপ নকৰে নহয়, আমাৰ ল'ৰাবিলাকো মেকআপ কৰে না। সেইটো কাৰণে অলপ তেহেঁতি মেকআপ কৰি লৈছে, যাতে মানে কলেজত ছোৱালীয়ে সিহঁতক চকু দিব পাৰে। সেইবাবে তেহেঁতি কলেজলৈ যাবলৈ ৰেডি হৈ আছে। ময়ো এইফালে বহি আছোঁ মোবাইল চাই আহিছোঁ সিহঁতক বিদায় দিওঁ বুলি। তেহেঁতি কলেজলৈ যাবলৈ ওলাইছে যেতিয়া তেতিয়া আজি মই অকলেই থাকিম। তেহেঁতক পঠিয়াব লৈছোঁ, কিন্তু মানে এটা যাবলৈও মন নাই মানে কলেজলৈ, কিন্তু এটা যাবলৈ মন আছে, এটা যাবলৈ মন নাই। তেহেঁতক জোৰজবস্তিয়ে পঠিওৱা লিখা হৈছে। আৰু তেহেঁতি মোক কৈছে যে ভিডিঅ' নকৰ, ভিডিঅ' নিদিবি এইবিলাক কেনেকৈ বুলি কৈছে। কিন্তু মই ভিডিঅ'টো মানে আজি বিশেষ দিনৰ কাৰণে বনাইছোঁ, যেতিয়া মই ভিডিঅ'টো স্পেচিয়েলি অকণমান হ'লেও মানে লগামেই। আৰু সিহঁতে এতিয়া মই কলেজলৈ তেহেঁতক মানে বিদায় দিবলৈ গৈছোঁ, কিন্তু মানে তেহেঁতি মোক কৈছে যে মোক কলেজলৈ যাবলৈ মন নাই বৰ্তমান। তাৰপিছত মই কৈছোঁ যে কলেজলৈ যা নাপাওঁ, মই বোলো ঘৰত ফোন লগাই দিম যে তহঁতি কলেজলৈ নাযাওঁ, ইয়াত মোবাইল চাই আছোঁ। এতিয়া ময়ো সিহঁতক পঠিয়ালোঁ আৰু এতিয়া মোৰ অকলে বিন্দাছ থাক এতিয়া ৰুমত। কি মজা লাগিব, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া ৰুমটো আমাৰ মানে বহুত এতিয়া খেলেং মেলেং হৈ আছে, মানে গোটেই আমাৰ এতিয়া এইটো বয়স ল'ৰা থকাহে ৰুম, ছোৱালীটো নহয় আমি। সেইটো কাৰণে আমাৰ ৰুমটো মানে অলপ জধুলো মধুলো হৈ থাকেতো। সেইটো কাৰণে এটি মোৰো ভাত বনাই থৈ গৈছে, এইবিলাক বিস্কুটো আছে, যি মন যায় খাব পাৰিব। এইটো মোৰ ৰুম মানে স্পেচিয়েলি। আৰু এইটো ৰুম মানে এনেকুৱা এটা ৰুম যে য'ত মই 3 বছৰ ধৰি ইয়াতে পঢ়ি মানে মই এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছিলোঁ। আৰু ইয়াতে আছোঁ যেতিয়া বৰ্তমান, ইয়াতে থাকি কিবা এটা কৰিবলৈ যত্ন কৰিম। আৰু আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পাই নাজানো, কিন্তু মই মানে বনাবলৈ চেষ্টা কৰিছোঁ। মোৰ ইউটিউব চেনেলটোত শ্বেয়াৰ কৰা হ'ব। আৰু বাকী ৰুমটো মানে বহুত লেতেৰা হৈ আছে যে, সেইটো কাৰণে আপোনালোকক দেখাই মানে অলপ চফা কৰোঁ। আজি কেনেকৈ কৰিম মানে দেখাম আপোনালোকক, চাই থাকক। এতিয়া মোক কাম কৰি ফিনিছ হৈ গ'ল, আৰু এতিয়া আপোনালোকক মানে ৰুমটো দেখাম এতিয়া কি ধুনীয়াকৈ, চাই থাকক। বাহিৰৰ পৰা আহি লৈছোঁ ফাৰ্ষ্ট মানে, এইটো বাহিৰত ৰুম। আজি কোনো নাই, কলেজৰ ল'ৰা ছোৱালীবিলাক চব, ৰুমৰ ল'ৰা ছোৱালীবিলাক চব কলেজলৈ গ'ল, চব খালী হৈ আছে। এতিয়া বিন্দাছ মই অকলে ইফালৰ পৰা ইফালে খোজকাঢ়ি থকাহে দিন আৰু ৰ'দো দিছে যেতিয়া বাহিৰলৈ ইমান নোলাওঁ, বগা মানুহ যে, সেইটো কাৰণে মানে ওলা পৰিব পাৰেতো, নাইবা ছোৱালীয়ে পিছত নাচাব যে, সেইটো কাৰণে ভিতৰতে সোমাই থকা ভাল। এইটো আমাৰ ইয়াতে কাঁহী বাতি চাহি ধোৱা হয়। আৰু এইটো আমাৰ পাকঘৰ বুলি কৈছোঁ। আৰু এইটো আমাৰ গডৰেজ, মানে চব আমাৰ ল'ৰাসকলৰ কাপোৰ উঠাব হেৰি আৰু গডৰেজ বাকচ। ধুনীয়াকৈ এটা স্পেচিয়েলি ভিডিঅ' দি দিলোঁ আপোনালোকক, কেনেকুৱা পাই নাজানো। আৰু এইটো আমাৰ ৰুমটো, এখন পঢ়া টেবুল। কাম চাম কৰি হ'লে আৰু এতিয়া মানে কমপ্লিট হ'লে, চব আদায় হ'ল। এতিয়া ভাগৰো লাগিছে আৰু অকলেও আছোঁ যেতিয়া ৰুমত, কিবা এটাতো খাবই লাগিব। সেইটো কাৰণে মোৰ ভোক লাগিছে। ভাত বনাই থৈ গৈছিলে সিহঁতি কলেজলৈ যোৱাৰ আগত, কিন্তু এতিয়া মই ভাত খাই লওঁ। আৰু আপোনালোকে খালেই চাগে। আৰু ভাত চাত খাই বৈ মেলি আপোনালোকক যিমান পাৰোঁ ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আজি প্ৰথম বনাইছোঁ, এটা মিনি ব্লগ হিচাপে বনাইছোঁ। আৰু ভিডিঅ'বিলাক কেনেকুৱা পাই নাজানো, কিন্তু যদি আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ। এয়া মই ভাত মুখত দি আগবাঢ়ি যাব লৈছোঁ। অলপ জিৰাই কৰি মেলি এতিয়া যাবলৈ ওলাইছোঁ ৰাস্তা ফুৰিবলৈ মানে ভূপেন, মই আৰু অম্বিকাই তিনিটাই মিলি এতিয়া যাম ৰাস্তা ফুৰিবলৈ। এতিয়া ৰাস্তা ফুৰিবলৈ আহি দেখোঁ যে বাটত ছোৱালী লগ পাম বুলি আহিছিলোঁ, কিন্তু ছোৱালী লগ নাপালোঁ, কিন্তু বোৱাৰীহে পালোঁ। ভাবিছে নি তেনেকৈ নাভাবিব, ৰ'ব। আচল কথাটো কোৱাই নাই নহয় আপোনালোকক, চাই থাকক শেষলৈকে ভিডিঅ'টো। আজিৰ দিনটো বিশেষ স্পেচিয়েল দিন বুলি এইবুলিয়ে কোৱা হৈছিল যে মোৰ আজি জন্মদিনৰ উপলক্ষে মই এটা সৰু সুৰা মিনি ব্লগ কৰি আপোনালোকৰ মাজলৈ যিমান পাৰোঁ সকলো ভিডিঅ' মই তৈয়াৰ কৰি আপোনালোকৰ মাজলৈ লৈ আহিম বুলি ভাবিছিলোঁ। সেইটো কাৰণে মই ভিডিঅ'টো ৰাতিপুৱাই বনোৱাৰ আগতে মই কৈ লৈছিলোঁ ফাৰ্ষ্ট, সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো বনোৱা হ'ল। আৰু এতিয়া আমি শেষত আহি গন্তব্যস্থান পাই গ'লোহি। গন্তব্যস্থানত এতিয়া আমি তিনিওটাই ৰাওনা হৈ এতিয়া তিনিটাই ফটো মাৰি কৰি এতিয়া কথাও আলোচনা কৰিম। এতিয়া কথা চথা পাতি হৈ গ'ল আমাৰ তিনিওটাই, মানে তিনিটা কি কথা পাতিম আৰু, তিনিটা ফকতীয়া কথাহে আলোচনা কৰোঁ আমি, আড্ডা পিটি।
এইখন হৈছে মেগা ফুড পাৰ্ক। বেক চাইডে আছে ফেক্টৰী এটা আৰু ভিডিঅ'টো চাওক শেষলৈকে। মই ফ্ৰণ্ট কেমেৰা কৰি দিছোঁ। সদৌ শেষত গন্তব্যস্থানৰ পৰা এতিয়া ৰুমলৈ ৰাওনা হওঁ। মানে সন্ধিয়াও হৈ আহিছে, গতিকে আৰু ৰুমত মানে 6টা বজাৰ লগে লগে গেটত তলা মাৰি দিয়ে। সেইবাবে আমি ৰুমলৈ যাওঁ আৰু নেক্সট ব্লগত আপোনালোকক সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। সকলোৱে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোক মৰম দি যাব আৰু ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই।